Hey dosto, স্বাগতম টু মাই চ্যানেল। আৰু এইটো পগলা দুটাৰে নিজৰ পছন্দ লৈ কিনে আমি আজি কি পগলামি কৰোঁ ক'ব নোৱাৰোঁ। আৰু এতিয়া আমি এটা আহিছোঁ আৰু এইপিনে যাব গগৌলৈ। দাদা কি খবৰ? তাৰপিছত আৰু এতিয়া ৰখি আছে। আৰু গাইছ এতিয়া আমি এটা আছোঁ সেইটো ৰাস্তাৰে ৰামানুজনৰ কাষেৰি ওলাই আৰু আমি এইপিনে যাম এতিয়া। আৰু গাইছ সেইটো তন্ময় ভিডিঅ' বনাই আছে একদম পুৰা বান্ধাৰ নিচিনা। আৰু গাইছ এতিয়া সি পঢ়ি এটা বান্ধাৰ নিচিনাকৈ উঠিছে তামোল গছত চলি মুখাই আছে খেলি চবে চাই আছে একদম পুৰা ভালকৈ। আৰু এই বান্ধাৰ নিচিনা চাই আছে চাওঁ একদম ই পুৰা ভিডিঅ'ত ৰাপ লাগি গৈছে। পঢ়ি যাবি চাবি চবে ক্ৰিকেট খেলি আছে। আৰু গাইছ ই ক'ৰ আমুৰ পাত খায়েই ভিডিঅ' ইয়ে বনাইছি আৰু বাপৰে। তো গাইছ ইয়াতে আমি খেলিছিলোঁ আগতে যেতিয়া আমি ক্লাছ 10 আছিলোঁ 9 আছিলোঁ মানে আমাৰ স্কুল লাইফত এতিয়া খেলিছিলোঁ আৰু এইখিনিয়ে বহিছিলোঁ। তো এইখিনি ইয়াতে আমি ক্ৰিকেট খাইছোঁ আৰু এইখিনিত গাইছ দেখাই আছোঁ ৰ'বা। এইখিনিত মই এদিন হাই জাম্প কৰিছিলোঁ। হাই জাম্প কৰোঁতে এতিয়া আমি কৰিছিলোঁ মই এদিন হাই জাম্প মাৰোঁতে উল্টি ফুল্টি কৰিছিলোঁ ফ্ৰণ্ট ফ্লিপ মাৰিব ফুৰোঁতে তো বেক হেৰি লাগি গৈছিল, বেক একদম পচকি গৈছিল, কাককৈ মাৰিব লাগিছিল। ভাগ্য ভাল ভাঙি নিগেল। ইয়াতে মোৰ হাৰকুলেছ খানৰ অফ ৰোড টেষ্ট কৰিম। সি একদম আল্টিমেট লেভেলৰ ব্লগাৰ হৈছে। আৰু এতিয়া মই বাছ এনেকৈ ফুৰি আছোঁ আৰু অ'টোত মইতো তাৰ নিচিনা থাকিব নোৱাৰোঁ, লাজ লাগে আৰু লাজ কৰিলে ব্লগাৰ হ'ব নোৱাৰি সেইটো জানো, কিন্তু তথাপিও হেৰি ক'ব নোৱাৰোঁ। এই মুখাই বেলেগ চাই থাকে তো সি দেখা পাবিনে চাবিচোন এইটো আটা পাৰি বনাই আছে। আহি কিনে মোৰ চাইকেল তাত থলোঁ থৈ কিনে আমি ইয়াতে বহি আহিছোঁ। এই এটা তন্ময় আমি ইয়াতে বহি আছোঁ এতিয়া। তো গাইছ যদি তন্ময় ভিডিঅ' চাব গৈছে তাৰ চেনেলটোত যাব আৰু এইটো এটা বিহাইণ্ড দ্য চিন হ'ব। সি পাৰিলে গাইছ ফুল গেয়া আমি এতিয়া আম চাম খাই ল'লো আৰু আম খাই শক্তি পালো। कौन है ये लोग कहां से आते हैं? আমি এটা এনেকুৱা জাগাত যাম ক'ত যাম ককাছো আজি ভিডিঅ'টো ধামাকাদাৰ হ'ব। তো লাষ্টত চাই থাকক। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ভাল নালাগিলেও লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। তো মোৰ ভাল লাগি যাব। তো গাইছ এতিয়া আমি অপলোড কৰিম ইয়াতে গাইছ। এতিয়া মোৰ ভয়হে লাগছে এতিয়া এইফালে মোৰ এই টেনশ্যন লেতেৰা হৈ গৈছে। এতিয়া মাদাৰে কি কয় খালা যাওঁ আৰু একদম মাদাৰক কৈ অহা নাই আমি ব্লগ বনাম বুলি। এইফালে লেতেৰা চেতেৰা হৈ সেইখিনি পঢ়ছিলোঁ আপলোড কৰিব যাওঁতে। আৰে এইবিলাক হালাত হ'ব লাগে ব্লগ বনালি। তো গাইছ এতিয়া আমি ক'ৰবাত যাম। ইয়াৰ নেক্সট পাৰ্টটো যদি চাব খুজিছে তেতিয়া মোৰ এসপ্তাহমান পিছত নতুন ভিডিঅ'টো যাব, আপোনালোকে চাই ল'ব। এইখিনিতে সামৰণি কৰিছোঁ। বাই বাই।